নমস্কাৰ এইকেইদিন গোটেই অসমখনে বহুত বেছি দুখত আছে আৰু আমিও বহুত বেছি দুখত আছো দুখত আছো যদিও আমি এতিয়া অকল দুখ কৰি থাকিলেই নহব আমাৰ মৰমৰ শিল্পী জুবিন গাৰ্গৰ বাবে আমি এতিয়া যুঁজিব লাগিব তেওঁক আমি ন্যায় দিব লাগিব জুবিন গাৰ্গ আমাৰ মাজৰ পৰা কিয় নাইকিয়া হৈ গ'ল জুবিন গাৰ্গক আমাৰ মাজৰ পৰা কোনে কাঢ়ি নিলে তেওঁৰ মৃত্যুৰ বাবে কোন দায়ী আৰু হসাকৈ যদি তেওঁলোক দোষী তেন্তে তেওঁলোকৰ শাস্তি কি হ'ব লাগে বিশ্ববিখ্যাত পপ কিং মাইকেল জেকসনৰ দৰে আমাৰ জুবিন দাৰ মৃত্যু হ'ল নেকি সকলোবোৰ কথা আপোনালোকৰ হৈতে আলোচনা কৰি অকনমান মনটো পাতলাও বুলি ভাবিছো লগতে আপোনালোকেও বিবেচনা কৰি চাব যে মই কথা কোৱা কথাখিনি যুক্তিপূৰ্ণ হয় নে নহয় প্ৰথমতে আপোনালোকক কওঁ যে মাইকেল জেকসনৰ মৃত্যু কেনেকৈ হৈছিল বহু লোকে জানে কিন্তু বহু লোকে নাজানে যেতিয়া মাইকেল জেকসনৰ মৃত্যু হৈছিল তেতিয়া বহুতে ভাবিছিল যে তেওঁৰ হাৰ্ট এটেক হৈ মৃত্যু হৈছে বুলি কিন্তু প্ৰকৃতাৰ্থত তেওঁ হাৰ্ট এটেক হৈ মৃত্যু হোৱা নাছিল আৰু আপোনালোকে জানেনে মাইকেল জেকসনে 150 বছৰ জীয়াই থাকিব বিচাৰিছিল তেওঁ জীৱনটো বহুত দীঘলীয়াকৈ জীয়াব বিচাৰিছিল আৰু সেই কাৰণে তেওঁ প্ৰতিটো ক্ষেত্ৰতে সাৱধান হৈ আছিল তেওঁ কেবাজনো ডক্টৰ ৰাখিছিল নিজৰ ওচৰত আৰু লগতে তেওঁ যেটো খাদ্য খাব সেই খাদ্যটো মানে পৰীক্ষা নিৰীক্ষা কৰাৰ পাছতহে তেওঁ খাইছিল বহুত বেছি সাৱধান হৈ থাকিব বিচাৰিছিল কিন্তু সেইটোতো সম্ভৱ হৈ নুঠিল তেওঁ 50 বছৰ বয়সতে এই সংসাৰৰ পৰা বিদায় মাগিবলগীয়া হ'ল কিন্তু তাৰ বাবে কোন দায়ী আছিল আপোনালোকে জানেনে মাইকেল জেকসনক তেওঁৰ ব্যক্তিগত চিকিৎসক মাৰিয়ে সদায় এবিধ বহুত বেছি মানে শক্তিশালী আপোনাৰ এনাস্থেটিক দৰৱ আৰু সেই দৰৱবিধৰ নাম হৈছে প্ৰপোফল আৰু এই দৰৱবিধ মানে হস্পিটেলতহে দিব পাৰে বা বহুতো পৰীক্ষা নিৰীক্ষা কৰাৰ পাছতহে তেওঁ সেই দৰৱটো খাব পাৰিব নে নোৱাৰে সেইখিনি চাই মেলিহে দিয়া হয় কিন্তু ডক্টৰজনে তেওঁক সদায় ৰাতি এই দৰৱটো দিছিল আৰু এই দৰৱটো খোৱাৰ পাছতে তেওঁ মানে টোপনি আহিছিল ভালকৈ শুইছিল ডক্টৰ মাৰিয়ে মাইকেল জেকসনক সেই দৰৱবিধ খুৱাই হোৱাইট হৈছিল আৰু তেওঁ ফোনত ঘণ্টা ধৰি ব্যস্ত হৈ আছিল আৰু মাইকেল জেকসনৰ যেতিয়া সেই দৰৱটো খোৱাৰ পিছত প্ৰতিক্ৰিয়া হৈছিল তেতিয়া তেওঁ মাইকেল জেকসনক মানে CPR দিবলৈ চেষ্টা কৰিছিল অকলে মানে আধা ঘণ্টামান সময় তেওঁ CPR দিবলৈ চেষ্টা কৰিছিল আৰু CPR দি যেতিয়া ফেইলাৰ হৈছিল তেতিয়া তেওঁ সকলোবোৰ দৰৱ পাতি যত যি আছিল সব লুকুৱাই মেলি তেওঁ তাৰ পাছতহে বেলেগক খবৰ দিছিল যে মাইকেল জেকসনৰ এনেকুৱা এটা হৈছে বুলি আৰু মাইকেল জেকসনক তেওঁৰ ঘৰৰ পৰা হস্পিটেললৈকে গোটেই ৰাস্তাটোতে CPR দি লৈ যোৱা হৈছিল কিন্তু সকলোৱে ভাবি থাকিলে যে মাইকেল জেকসনৰ হাৰ্ট এটেক হৈ মৃত্যু হ'ল বুলি কিন্তু তেওঁৰ অনুৰাগীসকলে মাইকেল জেকসনৰ কিয় মৃত্যু হ'ল কি কাৰণত মৃত্যু হ'ল সেই বিষয়ে দাবী কৰাৰ পাছত তেওঁলোকৰ চৰকাৰে মাইকেল জেকসনৰ মৃত্যুৰ তদন্ত আৰম্ভ কৰিলে আৰু তাৰ পিছতে জানিব পাৰিলে যে মাইকেল জেকসনৰ ব্যক্তিগত চিকিৎসক মাৰিয়ে তেওঁক এবিধ দৰৱ খুৱাই দিছিলে আৰু সেই দৰৱবিধৰ মানে প্ৰতিক্ৰিয়া হৈ তেওঁৰ মৃত্যু হৈছিল আৰু মাইকেল জেকসনৰ ব্যক্তিগত চিকিৎসকজনক 4 বছৰ জেল দিয়া হৈছিল যেহেতু তেওঁ সাৱধান নোহোৱাৰ ফলত মাইকেল জেকসনৰ মৃত্যু হৈছিল ঠিক তেনেদৰে আমাৰ সকলোৰে মৰমৰ জুবিন দাকো আমি হেৰুৱালো নেকি কাৰোবাৰ ভুলৰ বাবে আমাৰ সকলোৰে মৰমৰ আমাৰ অসমৰ গৌৰৱ জুবিন দা হেৰাই গ'ল নেকি আপোনালোকে বাৰু কি ভাবে আমি যিবোৰ ভিডিঅ' দেখি আছো সেই ভিডিঅ'বোৰৰ পৰা এটা কথা অনুমান কৰিব পাৰি আৰু সেইটো হৈছে জুবিন দাৰ লগত যিসকল ব্যক্তি আছিল বা জুবিন দাৰ মেনেজাৰজন বা তেওঁৰ লগত যোৱা কিজনৰ কথা কৈছো তেওঁলোকৰ দায়িত্ব কি আছিল তেওঁলোকৰ দায়িত্ব আছিল যে আমাৰ সকলোৰে মৰমৰ জুবিন দাক তেওঁলোকে ভালকৈ ৰাখিব লাগিছিল জুবিন দা কি খাব লাগে কি খাব নালাগে কলৈ যাব লাগে কলৈ যাব নালাগে কি কৰিব কি নকৰিব সেই সকলোবোৰ তেওঁলোকে চোৱা চিতা কৰিব লাগিছিল আমাৰ অসমৰ সকলোৱে জানে যে জুবিন দাৰ সিজাৰ এটেক আহি আছে 2020 চনৰ পৰা আৰু তেওঁক ডক্টৰে বাৰে বাৰে মানা কৰি থৈছিল জুই আৰু পানীৰ ওচৰলৈ নাযাবলৈ আৰু এই কথাষাৰ আমাৰ অসমৰ বহু লোকে জানে কিন্তু কিছুমানে নাজানিলেও জুবিন গাৰ্গৰ মেনেজাৰজনে 100% জানিছিল যে জুবিন গাৰ্গক পানীলৈ বা জুইলৈ লৈ যাব নালাগে কাৰণ ইন্টাৰভিউ বিলাকত ডক্টৰজনে বাৰে বাৰে কৈ আছে যে জুবিন গাৰ্গক তেওঁ কৈছিল যে পানীৰ আৰু জুইৰ ওচৰলৈ নাযাবলৈ আৰু এই কথাষাৰ জুবিন গাৰ্গৰ ব্যক্তিগত মেনেজাৰজনে যদি নাজানে বা নাজানো বুলি কয় আপোনালোকে মানি ল'বনে তেওঁ এই কথাষাৰ কিয় নাজানিব আৰু জানি শুনি তেওঁ কিয় জুবিন দাক সাগৰৰ মাজলৈ লৈ যাব পানীত সাঁতুৰিবলৈ দিব আৰু পানীত অকল সাঁতুৰিব দিয়াই নহয় জুবিন দাক মদ মাংস সকলোবোৰ খুৱাই জুবিন দাক পানীত পেলাই দিলে তাৰ মানে কি বুজিছে এজন ব্যক্তিক যদি মদ মাংস খুৱাই পানীত যদি সাঁতুৰিবলৈ উৎসাহ দি বা তালি মাৰি থাকে তেন্তে মদ খাই থকা মানুহজনৰ বিবেকে কাম কৰিব জানো যে মই এডোখৰলৈ যাওঁ বা নাযাওঁ তেওঁলোকে কি কৰি আছিলে ভিডিঅ'বোৰত দেখিছো মেনেজাৰজনে পানীত মানে পুৰা ফুল এনজয় কৰি আছে সাগৰৰ মাজত নাও চলাই ফুল এনজয় কৰি আছে জুবিন দাক মানে ইনডাইৰেক্টলি মাতি আছে যে পানীলৈ আহিব লাগে আৰু বহু লোকে জুবিন দাক উছটাই আছে মেইন দুখী কোন জানেনে
ইয়াত মেইন দুখী হৈছে জুবিন দাৰ ব্যক্তিগত মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা। কাৰণ তেওঁৰ দায়িত্ব, তেওঁৰ ডিউটি হৈছে জুবিন দাক ভালকৈ ৰখা, জুবিন দাক চোৱা চিতা কৰা, জুবিন দা কলৈ যাব কলৈ নাযাব সকলোবোৰ ধ্যান ৰখা। তেওঁ জুবিন দাক মানে গুলি মাৰো, জুবিন তই যি কৰ কৰি থাক, মই ফুৰিব পাইছো, মই সাগৰত সাঁতুৰিম, মুঠতে জুবিন দাক মানে তেওঁৰ কাৰণে একেবাৰে মুঠতে বালি চাহিটো সমানো তেওঁ মানে জুবিন দাক একো মানে একো বুলিয়ে নাভাবিলে। তেওঁ যদি নিজৰ পত্নী, নিজৰ ভাইটি, নিজৰ মা দেউতা, নিজৰ ল'ৰা ছোৱালী যদি তেওঁৰ চিজাৰ এটাক থাকিলেহেঁতেন আৰু ডক্টৰে যদি মানা কৰিলেহেঁতেন জুই আৰু পানীৰ পৰা আঁতৰাই ৰাখিবা বুলি, তাৰপিছত তেওঁ নিলেহেঁতেন নে? কেতিয়াও নিনিলেহেঁতেন। কিন্তু সিদ্ধাৰ্থে মানে সি জুবিন দাক ইনডাইৰেক্টলি মানে আজি শেষ কৰি পেলালে। ডাইৰেক্টলি কৰা নাই যদিও ডাইৰেক্টলি কৰিছে নে নাই কৰা সেয়া পুলিচে গম পাব, বা এতিয়া CID সকলোবোৰ তদন্ত কৰাৰ পিছত গম পাব কোন দোষী কোন নিৰ্দোষী সকলোবোৰ ওলাই পৰিব। কিন্তু আমি ভিডিঅ'বোৰত যি দেখিছোঁ সেইবোৰৰ ওপৰত ক'বলৈ গৈছোঁ, কাৰণ জুবিন দাক আমি বহুত বেছি ভাল পাওঁ, তেওঁৰ বিষয়ে কোৱাৰ অধিকাৰ আমাৰো আছে, কাৰণ আমি তেওঁক হেৰুওৱা বেদনা আজি গোটেই জীৱন লৈ ফুৰিম। বেমাৰী মানুহজনক ছিংগাপুৰলৈ লৈ গৈছে, ৰাতি পাৰ্টি কৰিছে, নোহোৱাকৈ ৰাতিপুৱাই উঠাই নি আকৌ মদ মাংস খুৱাই পানীত পেলাই দিছে। তাৰ বাবে সিদ্ধাৰ্থ শৰ্মা জগৰীয়া নহয়, কোন জগৰীয়া হ'ব? আমি যি দেখিছোঁ তাততো তেওঁ ডাইৰেক্টলি নহ'লেওতো ইনডাইৰেক্টলি তেওঁ জুবিন দাক হত্যা কৰিছে। গতিকে আমি সকলোৱে জুবিন দাৰ হৈ যুঁজিব লাগিব, সকলোৱে এতিয়া আমি মাতিবই লাগিব। অকল আমি জুবিন দাৰ কাৰণে কান্দি কান্দি ভাত নাখাই নবৈ মৰি গৈ বা জুবিন দাক চাবলৈ গৈ আমাৰ শেষ হৈ যোৱা নাই। আমাৰ বহুতো দায়িত্ব আছে এতিয়া, আমি সকলোৱে এতিয়া জুবিন দাৰ কাৰণে যুঁজিব লাগিব। এনেকৈ মুখ বন্ধ কৰি বহি থাকিলে নহ'ব। সকলোৱে আপোনালোকে প্ৰতিবাদ কৰক, জুবিন দাৰ মৃত্যুৰ তদন্ত লাগিব। কোনো এজন অসমবাসীয়ে ৰৈ নাথাকিব, কোনো এজন অসমবাসীয়ে প্ৰতিবাদ নকৰাকৈ নাথাকিব। সকলোৱে আজিকালি ছ'চিয়েল মিডিয়াত কৰিব পাৰে, আপোনালোকে ছ'চিয়েল মিডিয়াত সকলোৱে প্ৰতিবাদ কৰক। প্ৰত্যেকজন একেবাৰে মুঠতে সৰুৰ পৰা ডাঙৰ প্ৰত্যেকজন ব্যক্তিয়ে প্ৰতিবাদ কৰক যে জুবিন দাৰ মৃত্যুৰ মানে তদন্ত কৰিব লাগিব, আৰু আমাক সত্যটো লাগে জুবিন দাৰ কি হৈছিলে কি নাই হোৱা, আৰু লগতে জুবিন দাক ন্যায় দিব লাগিব। এতিয়াই সময় আছে আমাৰ হাতত, সময় থাকোঁতে সকলোবোৰ কৰক। পিছত কিন্তু সকলোবোৰ মানে যিমান চেষ্টা কৰিলেও আমি সত্যটো উদ্ধাৰ কৰিব নোৱাৰিম। সকলোৱে আহক, আমাৰ জুবিন দাৰ লগত কি হৈছিলে, কিয় তেওঁ আজি আমাৰ মাজত নাই, আমাক সকলোকে ন্যায় লাগে, আমি যুঁজিব লাগিব সকলোৱে। মই আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক অনুৰোধ জনাইছোঁ, আপুনি তদন্ত আৰম্ভ কৰক, একদম নিকাকৈ আৰম্ভ কৰক, কি হৈছে কি নহৈছে সকলোবোৰ কৰক। আপুনি ইমানখিনি কৰিছে যেতিয়া আমাৰ মৰমৰ শিল্পীগৰাকীৰ বাবে আপুনি সত্যটো উদ্ধাৰ কৰিবই, আমাৰ সকলোৰে বিশ্বাস আছে আপুনি কৰিব বুলি। গতিকে আপুনি সোনকালেই আমাক ন্যায় দিয়ক, আমাৰ জুবিন দাৰ লগত কি হৈছিলে সকলোবোৰৰ বিচাৰ কৰি ৰাইজৰ আগত দাঙি ধৰক। ধন্যবাদ।